প্ৰণাম আকৌ আহিলোঁ মই আধ্যাত্মিকতাৰ কথা কোৱাৰ লগে লগে কিশোৰ কিশোৰী ডেকা ডেকেৰী সকলোবিলাক মানুহ পলাব খোজে আধ্যাত্মিকতা এটা বিৰাট ডাঙৰ চেপ্টাৰ আধ্যাত্মিকতা কৰাৰ বয়স আছে মানুহবিলাক বুঢ়া হ'লেহে আধ্যাত্মিকতা অনুকৰণ কৰে গতিকে এই ডেকা ল'ৰাটোকনো আধ্যাত্মিকতাৰ কিহৰ প্ৰয়োজন ভিডিঅ'টো চাই থাকক শেষলৈকে আধ্যাত্মিকতাৰ বয়স বিচাৰি পাব আধ্যাত্মিকতা কোন বয়সত ফ'ল' কৰিব লাগে তাৰ মই যুক্তি দাঙি ধৰিম গতিকে চাই থাকক ভিডিঅ'টো শেষলৈকে বুঢ়া বয়সত আপুনি আপোনাৰ আধ্যাত্মিকতা ফ'ল' কৰিব তাৰ মানে আপুনি ফ্ৰিজটো কিনিছে ইমান দিনে আপুনি যেনে তেনে চলাই থাকিলে যেতিয়া সেইটো কণ্ডেম হৈ যাব নষ্ট হ'ব ধৰিছে বেয়া হ'ব ধৰিছে তেতিয়া মেনুৱেলখন উলিয়াই আপুনি পঢ়িব ধৰিছে এইটোক চলাব কেনেকৈ লাগে কিবা লাভ আছে জানো মৰিবৰ টাইম হ'ল তেতিয়া আধ্যাত্মিকতা শিকিম একচুৱেলি নহয় এই যে বিভিন্ন ল'ৰা ছোৱালীয়ে ড্ৰাগছ খায় মাক দেউতাকৰ পৰা আঁতৰত থাকিলে হোষ্টেলত থাকিলে বা ক'ৰবাত বেলেগত পঢ়িব গ'লে কিবা কৰিলে বেয়া কামবোৰ কৰে আপুনি লগত যাব নোৱাৰে পেৰেণ্টছবিলাকে কেতিয়াও সেই বাচ্ছাৰ লগত যাব নোৱাৰে তেতিয়াহ'লে কি কৰিব লাগিব তাক ঘৰত থকা সময়খিনিতে জীৱনৰ আচল উদ্দেশ্য জীৱন কেনেকৈ চলাই মেনুৱেলখন ক'ত আছে কেনেকৈ কি কৰিব লাগে সকলোখিনি ঘৰত প্ৰিপেয়াৰ কৰি দিব লাগিব কিন্তু বৰ্তমান মাক দেউতাকে ABCDৰ পৰা আৰম্ভ কৰি কেৰিকুলাৰ এক্টিভিটি কৰাতে ব্যস্ত ঠিকছে কেৰিকুলাৰ এক্টিভিটি কৰিলে নম্বৰ বহুত আনিলে ভাল কলেজ এখনত এডমিশ্যন পালে তাৰপিছত তেওঁ ড্ৰাগছ খোৱা হ'ল মদাহী হ'ল কিবা লাভ আছে জানো বা নিজৰ মাইণ্ডটোক ছেটেল কৰিব নোৱাৰি টলাৰেঞ্চবিলাক আয়ত্ব কৰিব নোৱাৰি ছুইচাইড কৰি মৰিল এইটো সকলোতকৈ ভয়ংকৰ সমস্যা বৰ্তমান এইখিনিৰ কাৰণেই লাগে কিশোৰ কিশোৰী অৱস্থাতে আধ্যাত্মিকতা শিকিবৰ কাৰণে আধ্যাত্মিকতাত আপোনাক সকলোবোৰ যুক্তি বুজাই দিয়া হয় জীৱনটো কেনেকৈ জীৱ লাগে আপুনি কি কৰিব লাগে ভৱিষ্যতে আপোনাৰ উদ্দেশ্য কি আপোনাৰ মৃত্যুৰ পিছত কি হ'ব সকলো বাস্তৱিকতাৰ সৈতে পৰিচয় কৰাই দিয়ে আধ্যাত্মিকতাই এতিয়া আপুনি কওক আধ্যাত্মিকতা বুঢ়া বয়সত শিকিলে আমাৰ কিবা লাভ আছে নিশ্চয় নাই আধ্যাত্মিকতা শিকাৰ বয়স একজেক্টলি কিশোৰ কিশোৰী অৱস্থা কিন্তু আপোনাৰ বিলিফ ছিষ্টেমৰ কাৰণে সামাজিক বিলিফ ছিষ্টেমৰ কাৰণে কিশোৰ কিশোৰীক যদি আপুনি আধ্যাত্মিক কথা ক'ব যায় তেওঁলোকে এৰাই চলে বাধ্যতামূলকভাৱে তেওঁলোকক আধ্যাত্মিকতা শিকোৱাৰ প্ৰয়োজন আছে সমাজখনৰ সংস্কাৰৰ বাবে বা তেওঁলোকৰ ডেভেলপমেণ্টৰ বাবে বা সুস্থ মানসিকতাৰ বাবে আধ্যাত্মিকতা শিকোৱাটো অতি জৰুৰী সেইবাবে মই চেষ্টা কৰিছোঁ যে বুঢ়া বয়সত আধ্যাত্মিকতা নিশিকি মানুহে যেন কিশোৰ কিশোৰী অৱস্থাতে শিকে আপুনি এটা কথা লক্ষ্য কৰিব যিমান উন্নতি কৰা মানুহ আছে ছাকচেছফুল মানুহ আছে তেওঁলোকে আননয়িংলি আধ্যাত্মিকতা ফ'ল' কৰে যেনে তেওঁলোকে কৰ্মৰ ওপৰত বেছি ফ'কাছ কৰে ফলটোৰ ওপৰত ফ'কাছ নকৰে ফলটো নিজে নিজে আহি থাকে এইটোতো গীতাৰে কথা মোৰ পৰিসৰত থকা যিমানবোৰ সফল ব্যক্তি আছে তেওঁলোক একমুখী এটা কামে কৰে এটাৰ ওপৰতে সম্পূৰ্ণ ফ'কাছ কৰে এই যে ফ'কাছটো আহিল ফ'কাছটো অন্য প্ৰকাৰৰ এক মেডিটেশ্যনটো ফ'কাছেই হয় আল্টিমেটলি তেওঁলোকে আধ্যাত্মিকতাই ফ'ল' কৰে আধ্যাত্মিকতা ফ'ল' নকৰাকৈ উন্নতি বা প্ৰগ্ৰেছ বা ছাকচেছ কেতিয়াও সম্ভৱ নহয় জানি কৰক বা নাজানি কৰক এতিয়া যদি সেই প্ৰচেছটোৱে আপুনি কিশোৰ কিশোৰী অৱস্থাত শিকাই দিয়ে তেতিয়া নিশ্চয়কৈ তেওঁলোকে ছাকচেছফুল হ'বই এটলিষ্ট বেয়া সংগতিৰ পৰা বা বেয়া এইবিলাক অভ্যাসৰ পৰা আঁতৰি থাকিব বিহেভিয়াৰেল ডিছঅৰ্ডাৰ নহয় মেণ্টেল হেল্থ সুস্থ থাকিব আৰু এনেকুৱা প্ৰগ্ৰেছিভ বহুত কাম কৰিব পাৰিব সেইকাৰণে মই সকলোকে অনুৰোধ কৰোঁ যে কিশোৰ কিশোৰী অৱস্থাতে আধ্যাত্মিকতা শিকোৱাৰ ব্যৱস্থা কৰক যেনেকৈ নিশিকক আপুনি নিৰ্দিষ্টভাৱে যি পদ্ধতিৰেই নহওক আধ্যাত্মিকতাৰ শুদ্ধ দিশ ফ'ল' কৰক সফলতা আপোনাৰ নিশ্চয়কৈ ওচৰ চাপিব ইয়াতে মই ভিডিঅ'টো শেষ কৰিম ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব নাপাহৰিব ধন্যবাদ